ইউটিউবৰ এই বিশাল জগতখনলৈ আপোনালোকক সকলোকে স্বাগতম জনাই আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আপোনাক যদি গুৱাহাটীত এটা চাকৰি লাগে, আপোনাক যদি গুৱাহাটীত এটা কাম লাগে, আপুনি যদি মাহটোৰ শেষত পইচা কেইটামান চুব বিচাৰে বা ডেইলি কেইটামান পইচা চুব বিচাৰে, তেনেহ'লে মোৰ ভিডিঅ'টো চাই থাকক আৰু ভিডিঅ'টো এনজয় কৰক। তেনে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, প্ৰথমতে মই আপোনালোকক কৈ ল'ব বিচাৰিছোঁ, মই কোনো চাকৰি দিয়া মানুহ নহয়, মই কোনো কেৰিয়াৰ কনচালটেণ্টৰ মই কোনো কিবাও নহয়, ঠিক আছে। মই মাত্ৰ মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ ওপৰত বেছ কৰিহে মই আজি এই কথাকেইটা আপোনালোকক ক'বলৈ আহিছোঁ। মই নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা আজি এনেকুৱা 4টা ক্ষেত্ৰ, এনেকুৱা 4টা ছেক্টৰ ইয়াতে নিৰ্বাচন কৰি উলিয়াইছোঁ, যিকেইটা ছেক্টৰত আপুনি চাকৰি এপ্লাই কৰিলে আপুনি গুৱাহাটীত মানে চাকৰি পোৱাৰ কাম এটা পোৱাৰ আপুনি সুযোগ পাব, ঠিক আছে। ইয়াতে প্ৰথম তিনিটা ছেক্টৰ কোম্পানীৰ আণ্ডাৰত, কিন্তু 4 নম্বৰ ছেক্টৰটো যিটো হ'ব, যিটো ক্ষেত্ৰটো হ'ব, সেইটো অতিকৈ গুৰুত্বপূৰ্ণ, সেইটোৱে মষ্ট ইম্পৰ্টেণ্ট, সেইটোৱে মষ্ট ইণ্ডিপেণ্ডেণ্ট চাকৰি হ'ব বা কাম হ'ব। তেনে বলক ভিডিঅ'টো 1 নম্বৰ পইণ্টৰ পৰা আৰম্ভ কৰি দিওঁ। চাওক, ইয়াতে 1 নম্বৰত আছে শ্বপিং মল। শ্বপিং মল বৰ্তমান গুৱাহাটীত কেইবাটাও গঢ়ি উঠিছে, নতুন নতুন আহি আছে শ্বপিং মল। মোৰ চকুৰ আগতে বিশাল আছিলে, বিগ বাজাৰ আছে, ৰুদ্ৰাক্স আছে, পেণ্টালুন আছে, বাজাৰ ইণ্ডিয়া আছে, V2 আছে। মোৰ চকুৰ আগতে সেইকেইটা চাই আহিছোঁ। মই নাচালেও আছেই বাৰু, মই সেইকেইটা দেখি আহিছোঁ। আৰু সেইকেইটাত কি হয়, ছেলছ এক্সিকিউটিভৰ যিকেইটা পদ সেইকেইটা মাহে মাহে খালী হৈ থাকে। অৰ্থাৎ ছেলছমেনৰ পদত আপুনি এপ্লাই কৰিব পাৰে চাকৰি। তাত আপোনাৰ এডমিনৰ অফিচত যাওক, তাতে আপুনি আপোনাৰ CV, ৰিজিউম বা বায়'ডাটাখন আপুনি যি কয় আৰু সেইখন আপোনাৰ দি আহক। তেওঁলোকক যেতিয়াই প্ৰয়োজন হয় তেতিয়া আপোনাক কল কৰি মাতিব। মাত্ৰ আপোনাৰ ৰিজিউমখনত আপুনি অলপ ভালকৈ বনাব, এইখন অলপ দেখাত ভাল লগাকৈ বনাব আৰু সেইখন তেতিয়া আপোনাৰ যদি তেওঁলোকে মানে পচন্দ হয়, তেতিয়া আপোনাক ফোন কৰি মাতিব ইণ্টাৰভিউৰ কাৰণে। আৰু সেইকেইটা ইণ্টাৰভিউটো যদি আপুনি ভালকৈ দিব পাৰে, তেতিয়াহ'লে আপোনাক তেওঁলোকে ৰাখি থ'ব। চেলেৰী কথা, ইয়াতে যদি চেলেৰীৰ কথা কোৱা হয়, তেতিয়াহ'লে চেলাৰী বৰ বেছি নহয়, আপুনি মেক্সিমাম 10,000 পাব। মোৰ অনুমানত মেক্সিমাম 10,000 পায়। আৰু কিছুমান শ্ব'ৰুমত এনেকুৱা ইনচেণ্টিভৰো কথা আছে, সেইকেইটাত আপুনি ইনচেণ্টিভ যদি ভালকৈ কাম কৰিব পাৰে তেতিয়া ইনচেণ্টিভ পাব। তো এনেকেই। আৰু ইয়াতে 2 নম্বৰত হ'ল ব্ৰেণ্ডেড শ্ব'ৰুম। 2 নম্বৰত ব্ৰেণ্ডেড শ্ব'ৰুমকেইটাতো মানুহ বহুত দৰকাৰ হয়, এমপ্লয়ী বহুত দৰকাৰ হয়, সেইকেইটাতো আপোনালোকে এপ্লাই কৰিব পাৰে। ব্ৰেণ্ডেড শ্ব'ৰুমত ইনচেণ্টিভ বহুত ভাল পায় তাত, কিন্তু তাত অলপ ষ্টেণ্ডাৰ্ড হ'ব লাগে। আৰু এমপ্লয়ীজনক অলপ ষ্টেণ্ডাৰ্ড বিচাৰে। তাৰে মাত কথা ভাল হ'ব লাগে, লেংগুৱেজৰ যিটো দখল সেইটো অলপ থাকিব লাগে, আৰু আচাৰ ব্যৱহাৰ এইটো ভাল হ'ব লাগে। মানে কাষ্টমাৰ কেয়াৰটো অল টোটেল কাষ্টমাৰ কেয়াৰটো ভাল হ'ব লাগে। ব্ৰেণ্ডেড শ্ব'ৰুম বুলি ক'বলৈ গ'লে ইয়াতে গাড়ীৰ শ্ব'ৰুম হ'ব পাৰে, কাপোৰৰ শ্ব'ৰুম হ'ব পাৰে, আৰু খেলা ধূলাৰ সামগ্ৰীৰ শ্ব'ৰুম হ'ব পাৰে। তাৰপিছত বিভিন্ন ধৰণৰ ইলেক্ট্ৰনিক্স, মোবাইল কোম্পানীৰ শ্ব'ৰুম হ'ব পাৰে। তেনেকৈ এতিয়া মোবাইল কোম্পানীৰ ভিতৰত ইয়াতে ক'বলৈ গ'লে ছেমছাং, ভিভ', অ'প', শাওমি সেইকেইটা আহি পৰে। আৰু ইয়াতে যদি কোৱা হয় এক্সেছৰিজ, ইয়াতে যদি ক্লথিঙৰ কোৱা হয়, তো বিভিন্ন ধৰণৰ ক্লথিং যিবোৰ ব্ৰেণ্ডৰ সেইকেইটা ক্লথিঙৰ কথা আহি পৰে। ঠিক তেনেকৈ সেইকেইটাত আপোনালোকে এপ্লাই কৰিব পাৰে। আৰু ইয়াতে 3 নম্বৰত হ'ল কল চেণ্টাৰ। 3 নম্বৰত কল চেণ্টাৰ। ইয়াতে কল চেণ্টাৰতো বহুত ইয়াতে কাষ্টমাৰ কেয়াৰ এক্সিকিউটিভৰ ইয়াতে প্ৰয়োজন হয়। মাহে মাহে ইয়াতে ৰিজাইন দি থাকে, মাহে মাহে মানুহ লৈ থাকে। গতিকে আপোনালোকে তাতো কল চেণ্টাৰটো আপোনাৰ চাকৰি আপোনাৰ CV, ৰিজিউম বা বায়'ডাটাখন পেলাই থৈ আহিব পাৰে। আৰু যেতিয়াই তেওঁলোকক প্ৰয়োজন হ'ব, তেওঁলোকে আপোনাক ফোন কৰি মাতিব ইণ্টাৰভিউৰ কাৰণে। তাতে অলপ যদি আপুনি কল চেণ্টাৰত কেনেকৈ কাম কৰিব সেইখিনি যদি মানে কাষ্টমাৰ এজনে যদি আপোনাক প্ৰশ্ন সোধে, মোৰ বেলেঞ্চ কাটিছে, কিয় কাটিছে, মই ডাটা পোৱা নাই, মোৰ ডাটা স্পীড পোৱা নাই, মই দিনটোত 3 GBকৈ পোৱা নাই, সেইবিলাক যদি কমপ্লেইন কৰে, সেইবিলাক অলপ আপোনালোকে ভালকৈ ক'ব পাৰিব লাগিব। বৰ্তমান গুৱাহাটীত কল চেণ্টাৰ বুলি ক'বলৈ গ'লে মেইনলি এয়াৰটেলৰ আছে, ভোডাফোনৰ আছে, জিঅ'ৰ হয়তো জিঅ'ৰ আহি গ'ল, কিন্তু মই এইখিনিত একদম একেবাৰে চিয়'ৰলি ক'ব নোৱাৰিম জিঅ' আহিছে নে নাই, কিন্তু চান্সটো আছে। যদিও অহা নাই, ইয়াতে অতি সোনকালে অহাৰ চান্সটো আছে। আৰু ইয়াতে আগতে এয়াৰচেল আৰু ৰিলায়েন্সৰো কল চেণ্টাৰ আছিল, বৰ্তমান সেইবিলাক
নোহোৱা হৈ গৈছে আৰু আপোনালোকে জানেই আৰু তেওঁলোকৰ লগত কি গতি হ'ল আৰু BSNLৰ কল চেণ্টাৰ সেইটো ক'ব নোৱাৰোঁ মই BSNLৰ বিষয়ে নাজানো আছেনে নাই BSNLৰ কিন্তু অফিচ আছে ৰিজনেল অফিচ আছে তাতে আপোনালোকে গৈ খবৰ কৰিব পাৰে ঠিক আছে আৰু ইয়াতে 4 নম্বৰটো মই কৈছিলোঁৱে আটাইতকৈ ডাঙৰ ইম্পৰ্টেণ্ট গুৱাহাটীত চাকৰি হওক কামেই হওক 4 নম্বৰটো বহুত ইম্পৰ্টেণ্ট আপুনি যদি সেই কামটো ভালকৈ কৰিব পাৰে তেনেহ'লে আপোনাৰ তাত কল চেণ্টাৰ শ্ব'ৰুম শ্বপিং মলতকৈ 2 গুণ 3 গুণ চেলাৰী পাব 3 গুণ পইচা চুবলৈ পাব মাহটোৰ শেষত আৰু সেইটো হ'ল ফুটপাথত যদি আপুনি এখন চাহ দোকান খুলিব পাৰে হয় চাহ দোকান একদম আপোনালোকে ঠিকেই শুনিছে নাহাঁহিব একেবাৰে হাঁহিবলগীয়া কথা নহয় এইটো মোদীয়ে চাহ বিক্ৰী কৰিয়েইতো প্ৰধানমন্ত্ৰী হৈ গৈছিল বাৰু এইটো ধেমালি কৰিলোঁ কিন্তু আপুনি যদি এখন তাত চাহ দোকান খুলিব পাৰে আপোনাৰ দিনটোত তাত মিনিমাম 1000 ইনকাম হ'ব ৰাতিপুৱা 2 ঘণ্টা চাহ দোকানখন দিয়ক আৰু আবেলি 2 ঘণ্টা দিয়ক মই কৈছোঁ আপোনাৰ 1000 মিনিমাম ইনকাম হৈ যাব আপুনি লাল চাহ ৰাখক গাখীৰ চাহ ৰাখক কেইটামান বিস্কুটৰ আইটেমছ ৰাখক আৰু ৰাতিপুৱা যদি আপুনি পিঠা বনাব পাৰে তেন্তে ৰঙা চাহত আদা দি চাহটো বনাই দিয়ক আপোনাৰ কৈছোঁ পিঠা আৰু ৰঙা চাহৰ কি ডিমাণ্ড গুৱাহাটীত মই নিজে পাইছোঁ GS ৰোডৰ হোল GS ৰোড হোল চানমাৰী ৰোড মানে জু ৰোড কি ক'ব একে চাহৰ কি ডিমাণ্ড ভৰুলুৰ পৰা জালুকবাৰীৰ পৰা আৰম্ভ কৰি খানাপাৰালৈকে চাহৰ ডিমাণ্ড গুৱাহাটীত মই কৈছোঁ মানুহে গুৱাহাটীত চাহ খাবলৈ আহে পাঞ্জাবাৰীততো আপুনি ক'বই নালাগে কি স্পেচিয়েল চাহ বনায় গতিকে আপুনি তেনেকুৱা এখন যদি ধুনীয়া সুন্দৰকৈ দোকান দিয়ক এখন টেবুল লওক তাতে ষ্টভ লওক এটা আৰু সেই মই কোৱাকেইটা তেনেকুৱাকৈ বিস্কুট কেইটামান ৰাখক ৰঙা চাহ দিয়ক গাখীৰ চাহ দিয়ক কিন্তু গাখীৰ চাহটো অলপ ভালকৈ বনাব লাগে আপোনাৰ কি ডিমাণ্ড হ'ব চাফ চিকুণকৈ অলপ থাকিব লাগে দোকানখন আৰু আপুনিও অলপ চাফ চিকুণ হ'ব লাগে মাত কথা ভাল হ'ব লাগে আপোনাক বিন্দাছ আপোনাৰ মাল উইকলি হৈ যাব মাল হৈ যাব মই কৈছোঁ তাতে যিমান ডাঙৰ কোম্পানী আছে নহয় সেই কোম্পানীৰ ছিনিয়ৰ যিকেইটা ডাঙৰ পদত থকা পদাধিকাৰী ব্যক্তিসকলেও যিমান কষ্ট কৰি ইনকাম কৰে তাতকৈ সহজতে আপোনাৰ তেওঁলোকৰ সমানেই প্ৰায় ইনকাম হৈ যাব মাহটোৰ শেষত তো এইখিনিয়ে আৰু ইয়াৰ উপৰিও বহুত আছে চাকৰি গুৱাহাটীত বহুত চাকৰি আছে ডাটা এণ্ট্ৰিৰ পৰা আৰম্ভ কৰি বিভিন্ন ফিল্টাৰ কোম্পানী এনেকৈ বহুত কাম আছে গুৱাহাটীত সেইবিলাকত যদি আপুনি ভালকৈ কাম কৰিব পাৰে ভালদৰে কাম কৰিব পাৰে তেন্তে বহুত ইনকাম আছে শ্ব'ৰুম শ্বপিং মল কল চেণ্টাৰ সেইবিলাকত গৈ বহুত ইনকাম আছে বহুত ইনচেণ্টিভ পায় সেইবিলাকৰ বিষয়ে মই বেছিকৈ নাজানো কিন্তু ইকানে কথাবোৰ শুনিছোঁ আৰু ঠিক তেনেকৈ আৰু বহুত ইনকাম আছে সেইবিলাকতো আপুনি চাকৰিৰ কাৰণে এপ্লাই কৰিব পাৰে আৰু তো এইখিনি আছিল আজিৰ এই মূল বিষয় আৰু এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ মই মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা ক'ব বিচাৰিছোঁ ইয়াতে বিশাল শ্ব'ৰুম যিটো বিশাল মেগামাৰ্ট গুৱাহাটীত যিকেইটা আছে বিশাল মেগামাৰ্ট বৰ্তমান 4 নম্বৰ বিশাল মেগামাৰ্টটো অ'পেনিং হ'বলৈ গৈ আছে ৰিচেণ্টলি বামুণী মৈদামত আৰু ইতিমধ্যে গণেশগুৰি কালাপাহাৰ আৰু পল্টন বজাৰ ইতিমধ্যে বিশাল আছে সেইকেইটাত মই দেখিবলৈ পাইছিলোঁ তেওঁলোকে তাতে যিকেইটা বিশেষভাৱে সক্ষম ব্যক্তিকো তেওঁলোকে এমপ্লয়ী হিচাপে ৰাখিছে গতিকে আপোনালোকৰ যদি ভিডিঅ'টো আপোনালোকৰ যদি কাষত কোনোবা তেওঁলোকে বিশেষভাৱে সক্ষম তেনেকুৱা ব্যক্তি আছে তেওঁলোকেও ইয়াতে আপুনি কৈ দিব পাৰে যে তাত তেনেকুৱা ধৰণৰ এক্সিকিউটিভ চেলছমেন ৰখা হয় বুলি কাৰণ তেওঁলোকেও এপ্লাই কৰিব পাৰে চাকৰি বিশেষভাৱে সক্ষম তেওঁলোকক নতুন নাম দিয়া হৈছে বিশেষভাৱে সক্ষম ব্যক্তিসকলক মই জানো কিন্তু কি ক'ম আৰু তো তেনেকৈ তেওঁলোকেও তাত চাকৰি কৰিব পাৰিব এইটো অনলি বিশালতে ৰখা হৈছে নে বিভিন্ন বাকীকেইটা শ্ব'ৰুমতো ৰখা হৈছে সেই বিষয়ে মই ইমান অৱগত নহয় হয়তো চৰকাৰে সেইটো প্ৰেছাৰাইজ কৰিছে আৰু কিবা নিয়মেই কৰিছে কিজানি সেই বিষয়ে ইমান নাজানো কিন্তু তেওঁলোককো ৰখা হৈছে তো এইখিনি আছিল আৰু মই ইণ্টাৰভিউৰ বিষয়ে ক'ব বিচাৰিছোঁ ইণ্টাৰভিউটো আপুনি যেতিয়া দিবলৈ যাব সেইটো কেনেকৈ দিবলৈ যাবতো জানেই কিন্তু ইয়াতে মেইন কথা চেলাৰীৰ ওপৰত বহুত ডিপেণ্ড কৰে আপুনি যদি তেওঁলোকে আপোনাক চেলাৰীৰ কথা সুধিবই আপোনাৰ পাৰ্চনেল ডিটেইলছৰ পৰা এক্সপিৰিয়েঞ্চৰ পৰা আদি কৰি তেওঁলোকক আপোনাৰ চেলাৰী আপুনি কিমান এক্সপেক্ট কৰে সেইটো কথা সুধিব চেলাৰী এক্সপেক্টেশ্যন আপোনাৰ কি সেইটো যেতিয়া আপোনাক সুধিব তেওঁলোকে আপুনি বেলেগত শুনিব পাৰে সেই কোম্পানীটোত 15000 দিয়ে বুলি কিন্তু আপুনি 15000 কেতিয়াও নক'ব হয়তো সেই কোম্পানীয়ে 13000 দিয়ে 14000 দিয়ে কিন্তু আপুনি ক'ব মোক মিনিমাম যিখিনি প্ৰয়োজন মোৰ মাহত সেইখিনি যদি মই পাওঁ
তেতিয়া মই অতি সন্তুষ্ট হ'ম। কিন্তু যদি স্পেচিফাই কৰিবলৈ দিয়ে মোক কিমান লাগিব ডাইৰেক্ট কোৱা বুলি সোধে ইণ্টাৰভিউ লোৱা মানুহজনে HR জনে, তেনেহ'লে আপুনি কৈ দিব 8-9 হাজাৰ বুলি কৈ দিব আৰু যদিও 12 হাজাৰ দিয়ে আপোনাক 12 হাজাৰ দিব, 8-9 হাজাৰ নিদিয়ে সেইটো আপুনি চিন্তা নকৰিব। তো এনেকৈ বহুত মানে যদি আপুনি 15-16 হাজাৰ কৈ দিয়ে আপোনাক তেওঁলোকে তাৰ পৰাই খেদি দিব, মই কৈছোঁ খেদি দিব। তো বহুত মানে পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা আৰু তো এইবিলাকে আৰু তো এইখিনি আছিল আজিৰ ভিডিঅ'টোৰ মূল বিষয়। যদি আপোনাৰ ভিডিঅ'টো ভাল লাগিছে তেনে ভিডিঅ'টো লাইক কৰক, আৰু যদি এই ভিডিঅ'টোৰ সম্পৰ্কত কিবা ক'বলগীয়া আছে, মই যদি কিবা ভুল কৈ পাইছোঁ তেন্তে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰক, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে এই কথাখিনি জানে। মই ইমান ভালকৈ ক'ব পৰা নাই মই জানো, কিন্তু তথাপিও শ্বেয়াৰ কৰি দিয়ক আৰু যদি আপোনালোকৰ ভাল লাগিছে। আৰু মোৰ চেনেলটোত এনেধৰণৰ ভৱিষ্যতে ভিডিঅ' চাই থাকিবলৈ, বিভিন্ন ধৰণৰ ভিডিঅ' চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, লগতে বেল আইকনটো প্ৰেছ কৰি দিয়ক, ঘণ্টাটোকো বজাই দিয়ক। তেন্তে আজিলৈ আহিছোঁ। জয় জৱান জয় কিষাণ, মহিলা কবি বহুত বহুত সন্মান।